নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু সিম্পল লাইফ MF ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিছুমান এটা শব্দত প্ৰকাশ কৰা লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হয় তেন্তে আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশাবাদী। আৰু যদি নেক্সট পাৰ্ট লাগে তেতিয়াহ'লে কমেণ্ট বক্সত ইয়েছ বুলি লিখি দিব। এটা শব্দত প্ৰকাশ কৰা। দান থোৱা গড় বৰাল। দুটা মাহৰ মাজৰ দিন দুমাহী বা সংক্ৰান্তি। বিহুৰ আগদিনা উৰুকা। গৰু বন্ধা গড় গোহালি। শিং নথকা গৰু লাওমোৰা। পনীয়া গাখীৰ দিয়া গাই জলাহী। 2 বছৰৰ মূৰত পোৱালি দিয়া গাই দৰচী। হাল বোৱা গৰু বলদ। গৰু চৰোৱা লোক গৰখীয়া। গৰুৰ পোৱালি দামুৰী। গুৰা বন্ধা গড় অষ্টাবল। হাতী চৰোৱা লোক মাউত। দাঁত ওলোৱা হাতী দঁতাল। আনৰ বাল দেখিব নোৱাৰা চকু চৰহা। যাৰ মূৰত চুলি নাই টপা। গোটেই জীৱন জুৰি আজীৱন। ভৰিৰ পৰা মূৰলৈকে আপাত মস্তক। যাৰ হাত আঁঠুৰ তললৈকে পৰা আজানুলম্বিত। যি ৰাতি চৰে নিশাচৰ। দান ৰোৱা তিৰোতা ৰোৱনী। দান দোৱা তিৰোতা দাৱনী। যি কথা ক'ব নোৱাৰে বোবা। যি এটা চকুৰে নেদেখে কণা। দুয়োটা চকুৰে নেদেখা লোক অন্ধ। যি দিনত নেদেখে দিন কণা। যি ৰাতি নেদেখে কুকুৰী কণা। জন্মৰ পৰা অন্ধ যি জন্মান্ধ। যি অলপতে শুনে শহাকণীয়া। খাবলৈ অনা সৰু কলপুলি পচলা। কঁঠালৰ সৰু সৰু কলি মুচি। যি জলত বাস কৰে জলচৰ। যি স্থলত চৰে স্থলচৰ। মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী স্তন্যপায়ী। বোকাত যাৰ জন্ম পংকজ। পানী আৰু মাটিত চলে যি উবচৰ। কাঁহৰ বাচন গৰুতা কহাৰ। মাটিৰ বাচন সাজোতা কুমাৰ। যি বাঁহ বেতৰ কাম কৰে বাৰশৈ। চিটি বিলাই ফুৰা লোক পিয়ন। সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক স্বৰ্ণকাৰ সোণাৰী। সোণেৰে নিৰ্মিত বা সোণ চৰোৱা সোণোৱালী। ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা ৰূপোৱালী। একে মাকৰ পৰা জন্ম যাৰ সখোদৰ। যাৰ পিছত জন্ম অনুজ। একেলগে উপজা দুটা সন্তান যমজ। যি ঈশ্বৰক বিশ্বাস নকৰে নাস্তিক। যি ঈশ্বৰক বিশ্বাসী কৰে আস্তিক। যাৰ গড় নাই অগৰী। ফুল নুফুলাকৈ গুটি খোৱা গছ বনস্পতি। যি বনত উপজে বনজ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।